মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ বুক কণ্টেইনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ স্পন্দন কিতাপখনৰ তৃতীয়টো অধ্যায়ৰ দ্বিতীয়টি পাঠ। এই পাঠটোৰ নাম হৈছে কপৌ কুকু। আজি আমি এই পাঠটোত থকা সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এতিয়া চাওঁ আহা পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰসমূহ। 1 নম্বৰ দিছে কওঁ আৰু লিখোঁ আহা। ক প্ৰশ্নটো দিছে মেজি কোনটো বিহুত সাজে? ইয়াৰ উত্তৰ হ'ব মাঘ বিহুত। খ প্ৰশ্নটো দিছে ল'ৰাহঁতে পথাৰলৈ কিয় গৈছিল? ইয়াৰ উত্তৰ হ'ব পথাৰৰ পৰা নৰা আনিবলৈ গৈছিল। গ প্ৰশ্নটো দিছে কাক দেখি ল'ৰাহঁতৰ কপৌ কুকু খেলিবলৈ মন গৈছিল? ইয়াৰ উত্তৰ হ'ব এহাল কপৌ চৰাই দেখি। ঘ প্ৰশ্নটো আছে কপৌজনীয়ে কি কথা কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল? ইয়াৰ উত্তৰ হ'ব কাণ দুখন চিলনীয়ে নিলে বুলি কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল। ঙ প্ৰশ্নটো দিছে ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল? ইয়াৰ উত্তৰ হ'ব কপৌৱে গা ধুব বিচাৰিছিল। প্ৰথম ছ প্ৰশ্নটো দিছে পুখুৰীটো কিয় ডাঙৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব কপৌৱে গা ধুবলৈ। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নকেইটা। 2 নম্বৰ দিছে খেলটোত কোনে গাইছে লিখোঁ আহা। কটো দিছে বোকা আছে পানী আছে কেনেকৈ যাম? এইটো কপৌ চৰাইটোৱে গাইছিলে। খটো দিছে ইমান ইমান পানী এইবুলি কপৌ চৰাইটোৱে কৈছিলে। গটো দিছে পদুম ফুলৰ চকা। পদুম ফুলৰ চকা বুলি লগৰীয়াহঁতে কৈছিলে। 3 নম্বৰ প্ৰশ্নটো আছে কপৌ কুকু খেলটো এটা ক্ৰমত খেলা হয়। এই ক্ৰমৰ লগত সংগতি ৰাখি তলৰ পৰ্যায়বোৰ সঠিক ক্ৰমত নম্বৰৰ সৈতে আঁচটানি মিলোৱা। অৰ্থাৎ কপৌ কুকুটো হৈছে এটা খেল আৰু এই খেলটোত প্ৰথম দ্বিতীয় বা তৃতীয় এইদৰে কিছুমান ষ্টেপ থাকে। সেই পৰ্যায়সমূহ আমি নম্বৰ অনুসৰি আঁচটানি মিলাব লাগে। 1 নম্বৰতে হ'ব এজন খেলুৱৈক কপৌ হিচাপে বাছনি কৰা। 2 নম্বৰতে ল'ৰাহঁতে ইজনে সিজনৰ হাত ধৰি ঘূৰণীয়াকৈ থিয় হোৱা। 3 নম্বৰতে হ'ব কপৌৱে লগৰীয়াহঁতে হাতে হাতে ধৰি সজা ঘেৰটোৰ মাজলৈ যোৱা। 4 নম্বৰটো হ'ব কপৌটোৱে পাত এখিলা পেলাই পুখুৰীটো ডাঙৰ কৰা। আৰু 5 নম্বৰটো হ'ব ঘেৰটোৰ মাজৰ পৰা কপৌটো বাহিৰলৈ ওলাই দৌৰ মৰা। এইদৰে পৰ্যায় অনুসৰি খেলটো খেলা হয়। এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটো। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল চিনটো ৰঙেৰে পূৰ কৰা। প্ৰথমটো দিছে খেলখনৰ পুখুৰীটো ক মনে সজা, খ হাতে হাত ধৰি সজা, গ বোকা পানীৰ, ঘ গছৰ পাতেৰে সজা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাতে হাত ধৰি সজা। তাৰপিছৰটো দিছে পুখুৰীটো কেনেকৈ ডাঙৰ কৰিছিল? ক খান্দি, হাতবোৰ খুলি দি, গটো কৈছে গছৰ পাত পেলাই আৰু ঘটো আছে বেজি পেলাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গছৰ পাত পেলাই। এতিয়া চোৱা ভাষা অধ্যয়নৰ প্ৰশ্নসমূহ। 5 নম্বৰ ক প্ৰশ্নটো দিছে বাওঁফালৰ হোৱা অৰ্থৰ লগত সোঁফালৰ নোহোৱা অৰ্থ মিলাও আহা। ধোৱা নোধোৱা, যাওঁ নাযাওঁ, দিব নিদিব, গাব নাগাব, চুব নুচুব, খেলিব নেখেলিব। অৰ্থাৎ এফালে আছিলে হোৱা শব্দবোৰ আৰু আনফালে আছিলে নোহোৱাবোৰ। এইদৰে আমি হোৱাবিলাকৰ লগত নোহোৱাৰ অৰ্থটো আঁচটানি মিলাব লাগিব। 5 নম্বৰ খ প্ৰশ্নটো আছিলে তলৰ শব্দবোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা। কপৌ গছজোপাত কপৌ চৰাই এটা বহি আছে। পুখুৰী আমাৰ বাৰীত এটা পুখুৰী আছে। ভুৰুংকৈ চৰাইটো ভুৰুংকৈ উৰি গ'ল। চকা চাইকেলত চকা থাকে। পথাৰ গৰুকেইটা পথাৰত চৰি আছে। কাণ আমাৰ কাণ দুখন। এইদৰে তোমালোকে এই শব্দসমূহ লগ লগাই আন আন বেলেগ বাক্যও প্ৰস্তুত কৰিব পাৰিবা।
এতিয়া চোৱা গ প্ৰশ্নটো। গটো দিছে আস্তানি মিলাও আহা। উদাহৰণ এটা দি দিছে কপৌৱে ৰুণ দিয়ে। এইদৰে আমি বাকী চৰাইসমূহে কিদৰে মাতে আস্তানি মিলাব লাগে। পাৰ চৰায়ে ৰুণ দিয়ে, কুকুৰাই ডাক দিয়ে আৰু কুৰুৱাই ৰাও পাৰে। 6 নম্বৰ প্ৰশ্নটো দিছে আলোচনা কৰোঁ আৰু লিখোঁ আহা। বাকীবোৰে হয় ভৰ দি ক'লে পথাৰখনলৈ গৈ কপৌ কুকু খেনো ব'লা। এতিয়া ক প্ৰশ্নটো হৈছে সিহঁতে বগৰীজোপাৰ তলত নেখেলি পথাৰখনলৈ কিয় খেলিবলৈ গ'ল বুলি ভাবা। ইয়াৰ উত্তৰত তোমালোকে লিখিব পাৰিবা বগৰী গছত বহুত কাঁইট থাকে, সেইকাৰণে কাঁইটে বিন্ধিব বুলি পথাৰত খেলিছিল। এতিয়া খ প্ৰশ্নটো দিছে বগৰী গছৰ দৰে কেইবিধমান কাঁইটীয়া গছৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব গোলাপ ফুলৰ গছ, নেমু গছ, বেল গছ, খেজুৰ গছ আদি। 7 নম্বৰটো দিছে দফাটো পঢ়ি তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ইয়াত তোমালোকক জৰ্জ আইজাৰ নামৰ এজন খেলুৱৈৰ এটা কাহিনী দিছে। তোমালোকে এই দফাটো ভালদৰে পঢ়িবা। মই তোমালোকক এতিয়া প্ৰশ্নকেইটাৰ উত্তৰ কৰি দেখাই দিছোঁ। ক প্ৰশ্নটো সুধিছে জৰ্জ আইজাৰৰ জন্ম ক'ত হৈছিল। ইয়াৰ উত্তৰ হ'ব জাৰ্মানীত জন্ম হৈছিল। খ প্ৰশ্নটো দিছে আইজাৰে ভৰিখন হেৰুৱাৰ পাছতো কিদৰে খেলিছিল। ইয়াৰ উত্তৰ হ'ব কাঠৰ ভৰি লগাই খেলিছিল। গ প্ৰশ্নটো দিছে কোনো কামত সফল হ'বলৈ হ'লে কি কি গুণ থাকিব লাগে। ইয়াৰ উত্তৰ হ'ব সাহস আৰু ইচ্ছা থাকিব লাগে। 8 নম্বৰ প্ৰশ্নটো দিছে তলৰ ছবিসমূহ চাই কোনজন খেলুৱৈ কোনবিধ খেলৰ লগত জড়িত চিনাক্ত কৰি নাম লিখোঁ আহা। প্ৰথম খেলুৱৈজনৰ নাম হৈছে ভোগেশ্বৰ বৰুৱা। তেওঁ হৈছে এজন দৌৰবিদ। দ্বিতীয়জন হৈছে শচীন তেণ্ডুলকাৰ, এজন ক্ৰিকেটাৰ। তৃতীয়জন হৈছে মেৰী কম বক্সিঙৰ লগত জড়িত। আৰু চতুৰ্থগৰাকী হৈছে লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁইও এগৰাকী বক্সাৰ। 8 নম্বৰটো দিছে দলত আলোচনা কৰি তলৰ খেলবোৰৰ ছবিৰ সৈতে নামবোৰ আস্তানি মিলাও আহা। প্ৰয়োজন সাপেক্ষে ডাঙৰৰ সহায় ল'বা। খেলকেইটা দিছে টেকেলি ভঙা খেল, হাও খেল, খো খেল আৰু টাংগুটি খেল। কোনটো খেলৰ কি নাম আস্তানি মিলাই দেখাই দিয়া হৈছে তোমালোকে ইয়াৰ পৰা চাই ল'বা। এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ ইমানেই আছিলে। আজিলৈ ইয়াতে সামৰিছোঁ দেই। ধন্যবাদ।